লোনলিনেছ, যাক অসমীয়াত নিসংগতা বুলি কোৱা হয়। নিসংগতাই বেমাৰ বৃদ্ধি কৰিব পাৰে নেকি? ইয়াৰ উত্তৰটো হয়, পাৰে, যদিহে আপুনি দীৰ্ঘদিন ধৰি অকলশৰীয়া। গৱেষণাই দেখুৱাইছে দীৰ্ঘদিন ধৰি অকলশৰীয়া অনুভৱ কৰিলে আমাৰ শৰীৰে এটা ষ্ট্ৰেছ ৰেছপন্স আৰম্ভ কৰে। ফলত ইমিউন ছিষ্টেম আগৰ দৰে শক্তিশালী হৈ নাথাকিবও পাৰে আৰু শৰীৰৰ প্ৰতিৰক্ষা ক্ষমতা বহুত কমি যাব পাৰে। ইয়াৰ লগতে শৰীৰত ক্ৰনিক ইনফ্লেমেশ্যন অৰ্থাৎ ভিতৰৰ লুকাই থকা প্ৰদাহ বৃদ্ধি পাব পাৰে। ফলত সৰু সুৰা ভাইৰেল ইনফেকশ্যন সহজে হ'ব পাৰে। অসুখ বা কিবা ঘাঁ ভাল হ'বলৈ বহুত সময় লাগিব পাৰে। আৰু যদি দীৰ্ঘদিন ধৰি এই অৱস্থাত থাকে তেন্তে আপোনাৰ হাৰ্ট ডিজিজ, টাইপ 2 ডায়েবেটিছ আৰু কিছুমান অটো ইমিউন ডিজিজৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অকলে থাকিলে আপুনি নিশ্চিতভাৱে অসুস্থ হ'বই। মুখ্য কথাটো হ'ল লোনলিনেছ যদি দীৰ্ঘদিন ধৰি থাকে তেতিয়া ই কেৱল আপোনাৰ মনক নহয় শৰীৰকো প্ৰভাৱিত কৰিব পাৰে। সেয়েহে পৰিয়াল, বন্ধু আৰু বিশ্বাসযোগ্য মানুহৰ লগত সময় কটাওক। ই কেৱল মনৰ বাবে নহয়, আপোনাৰ স্বাস্থ্যৰ বাবেও গুৰুত্বপূৰ্ণ।